মূল্যবৃদ্ধিটো আচলতে অকল ইয়াত বুলি নহয়, গোটেই পৃথিৱীত হৈছেগৈ কৰোণাৰ কাৰণে। কাৰণ 2 বছৰ ধৰি বন্ধ হৈ গ'ল গোটেই পৃথিৱীত। চ' সেইটো আমি ৰিভাইভ কৰিবলৈ অকণমান সময় লাগিব। কিন্তু মই সদায় এটা কথা কৈ আহিছোঁ সেইকাৰণে কৰোণাৰ পিছত যে আমি আমাৰ প্ৰডাকশ্যন বঢ়োৱাত গুৰুত্ব দিব লাগে। আমাৰতো বহুতৰ মাটি বাৰী এনেই পৰি থাকে, একো নকৰে, খেতি নকৰে, হেৰি নকৰে। মই নিজে খেতি কৰি আছোঁ গাঁৱত। এতিয়া বৃন্দাবন ছুপাৰ মাৰ্কেট খুলিছোঁ, তাত চব গাঁৱৰ পৰা বস্তু অনাইছোঁ মই। চ' নিজৰ প্ৰডাকশ্যন লেভেল যেতিয়া বাঢ়িব তেতিয়া মূল্যবৃদ্ধি নিজৰ অট'মেটিকেলি কমি যাব। এনেই চিঞৰ বাখৰ কৰি থাকিলে মূল্যবৃদ্ধি নকমে। এই পাঞ্জাৱ হাৰিয়ানাৰ উদাহৰণ ল'ব লাগিব চাউথৰ। তেওঁলোকে প্ৰডাকশ্যন লেভেল ইমান হাই, তেওঁলোকে ধুনীয়াকৈ চলি আছে। আমাৰ ইয়াতো চলিব পাৰিব লাগিব সকলোৱে। কিন্তু শেহতীয়াকৈ যি ধৰণৰ বান পৰিস্থিতি হ'ল, তাৰপাছত মূল্য বৃদ্ধি, গোটেই সাধাৰণ ৰাইজ মানে দিগদাৰ হৈছে। এতিয়া বানত মই কলাগুৰুৰ ফালৰ পৰা কালি 600 ফেমিলিলৈ পঠাইছোঁ খাদ্য মঙলদৈ ফালে। আমাৰ ফেন ক্লাবো আছে। এতিয়া গোটেই ফেন ক্লাবৰ জৰিয়তে মই অসমৰ বিভিন্ন জেগাত য'ত বেছি বান পৰিস্থিতি বেয়া হৈছে, তাত আমি খাদ্য সামগ্ৰী পঠোৱাৰ ব্যৱস্থা এটা হাতত লৈছোঁ। আৰু এইটো অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত আমি সেইটো কাৰ্যকৰী কৰিম। মূল্যবৃদ্ধিটো আচলতে অকল ইয়াত বুলি নহয়, গোটেই পৃথিৱীত হৈছেগৈ কৰোণাৰ কাৰণে। কাৰণ 2 বছৰ ধৰি বন্ধ হৈ গ'ল গোটেই পৃথিৱীত। চ' সেইটো আমি ৰিভাইভ কৰিবলৈ অকণমান সময় লাগিব। কিন্তু মই সদায় এটা কথা কৈ আহিছোঁ সেইকাৰণে কৰোণাৰ পিছত যে আমি আমাৰ প্ৰডাকশ্যন বঢ়োৱাত গুৰুত্ব দিব লাগে। আমাৰতো বহুতৰ মাটি বাৰী এনেই পৰি থাকে, একো নকৰে, খেতি নকৰে, হেৰি নকৰে। মই নিজে খেতি কৰি আছোঁ গাঁৱত। এতিয়া বৃন্দাবন ছুপাৰ মাৰ্কেট খুলিছোঁ, তাত চব গাঁৱৰ পৰা বস্তু অনাইছোঁ মই। চ' নিজৰ প্ৰডাকশ্যন লেভেল যেতিয়া বাঢ়িব তেতিয়া মূল্যবৃদ্ধি নিজৰ অট'মেটিকেলি কমি যাব। এনেই চিঞৰ বাখৰ কৰি থাকিলে মূল্যবৃদ্ধি নকমে। এই পাঞ্জাৱ হাৰিয়ানাৰ উদাহৰণ ল'ব লাগিব চাউথৰ। তেওঁলোকে প্ৰডাকশ্যন লেভেল ইমান হাই, তেওঁলোকে ধুনীয়াকৈ চলি আছে। আমাৰ ইয়াতো চলিব পাৰিব লাগিব সকলোৱে। কিন্তু শেহতীয়াকৈ যি ধৰণৰ বান পৰিস্থিতি হ'ল, তাৰপাছত মূল্য বৃদ্ধি, গোটেই সাধাৰণ ৰাইজ মানে দিগদাৰ হৈছে। এতিয়া বানত মই কলাগুৰুৰ ফালৰ পৰা কালি 600 ফেমিলিলৈ পঠাইছোঁ খাদ্য মঙলদৈ ফালে। আমাৰ ফেন ক্লাবো আছে। এতিয়া গোটেই ফেন ক্লাবৰ জৰিয়তে মই অসমৰ বিভিন্ন জেগাত য'ত বেছি বান পৰিস্থিতি বেয়া হৈছে, তাত আমি খাদ্য সামগ্ৰী পঠোৱাৰ ব্যৱস্থা এটা হাতত লৈছোঁ। আৰু এইটো অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত আমি সেইটো কাৰ্যকৰী কৰিম।